এইবাৰ গেল পাওঁ এডাল ঠিক নাই নিজৰো নাই নহয় বা এইফালে ধান আছে পকাৰ পথাৰত মুখ মেলি এডাল মানুহে কেইডাল কি কৰা এডাল সেই ঢিকে ঘুমিয়ে আছে এইখিনি বলে সেই কত লিকিৰাই কত হেৰি কৰিলা আহি কি কৰবি ধান তঙলৈ যাব লাগে তাকে মানে টঙল তুলি আছো এই লংকে নাই নেকি তোৰ লংকে আছে উঠাই নাই সি হেৰি কৰ এই বৈমালি বিক্ৰী দোকান দিছো নালাগে নালাগে না এই উঠো তহঁত খৰচ চলিকে বহি আছে পাৰো কৈছো বাৰু ইমান দেৰিলে সোমাই আছে নিশ্চয় বেটাজি কি কৰবি আৰু মানে পকা ধানটো দি ফালে এই দাঁত চালে বহি আছে এতিয়া এই একেলা সেই বাপক জ্বালা মৰি আছো আৰু ইপাৰ সিপাৰ কৰি অলপ উঠি কিবা কিবি কৰি দিব লাগে কাম চাম খান গাত নিপিন্ধে নাই চাৰা এতিয়া মই তাক ঐ বাপা লওঁতে উঠাই নাই তই সিবাৰে মৰিয়া আছা হাত ঠিক ভাই উঠ মোৰ লগত যাও এই হেৰি কৰিব লাগে এই উঠাই কিয় ভাই ইয়ে ফাস্টা নাথাকিয়া ঐ লোক আহি আৰু মানে আহি কত সেই গুৱাহাটী যায় সেই পইচা কামানি মাথা মাৰি নাযায় তই সিবাৰে মৰিয়া আছা উঠাই দিয়া এতিয়া হে লোক আহি বিচৰা মাৰি আগত ৰখি আছে উঠাই দিয়া 10টা বাজি কি হৈছে কি আধা পাৰি আছা বৰা বহে নাইছি নেকি আহি ঘৰ মানে আহি সোমাব চুমাব নাই দে যা আধা পাৰি থাকিবি মোৰ 10টা বাজিল আহি এইখিনি মানে উঠাই নাই সোনকালে উঠি পেলাই কামত লাগ এইফালে এই লোক আহি চোতাল পাইছে আহি কি টকা আছে সিহঁতৰ লগত কৰ 10টা বজালৈ ঘুমাই থাকিলি মোল্লা বাবু তই কি বুজি পাবি 10টা বজালৈকে ঘুমাই ঘুমাই যি লাভ কচা কচা আজি কি লাভডাল হ'ব তোৰ 10টা বজাত ঘুমাই উঠি ঐ বস তই কি বুজি পাবি 10টা বজালৈ ঘুমাই থাকিলি আজিকালি ৰাষ্ট্ৰীয় বতাৰে লাভ মোৰে হ'ব তই এইগিলা একো বুজি নাপা হয় নেকি পিছে বাবা হেৰি কৰ তই আকৌ ঘুমা মই মানে যি কৰিব লাগে এই পকা ধান মৰি আছে পথাৰত মই আমাৰ যায় মই যি আছে এহঁতক মই বাৰু কৈ হেৰি কৰোঁ হা তই ঘুমা আৰু ঘুমা কি হলে বাপাকো নাই পুতাকো নাই দেখোন ইমান দেৰি হ'ল এতিয়া কালি খবৰ নাই দেখোন কিবা কৰি আছো বচোন বাবা বাবা হেৰি আমাৰ সি উঠাই নাই এতিয়া তোমালোক এতিয়া বহিয়ে থাকবি নে যাবিহে এতিয়া মোৰ সেই পকা ধান বুলি কামকেইটা থাকিল হা এটা কাম কৰ মই বাৰু এতিয়া পথাৰত যাওঁ আৰু মই পিছে আমি যাই থাকো হয় নেকি তাক লগ পাওঁ আমি আচ্ছা ঠিক আছে নহ'লে মই ফোন কৰিবা দিম হা ই চিনেমা চাব ৰাতি গৈছিল ঠিক আছে তোমালোক যাম আচ্ছা ঠিক আছে মই পকা ধানখিনি যাম দেই আচ্ছা আচ্ছা হ'ব পকা ধানখিনি যাব লাগে এতিয়া মানে কি কৰা যায় বাৰু দিয়া হেৰি ঠিক মই ৰাষ্ট্ৰীয় বতাৰ কথা কৈছে একবাৰ যি নহওক বাৰু সুধি যাওঁ ৰ ঐ বাবা উঠাই নাই নেকি শুনছ শুনছ মোক কথা এটা বুজি গৈছো কি কিবা যে ৰাষ্ট্ৰীয় বঁটা যে নাম ধৰছিলি কেহিনা বাবে কোনা শুনছ ক'ত শুনছিলি তই ঐ বস এই যোৱা ৰাতি ফেচবুক চলাই থাকোঁতে এই মিম এটা পালো এই মিমটো তাতে লেখা আছিল এই দেৰিক লাগি ঘুমিলি বোলে ৰাষ্ট্ৰীয় বঁটাৰে তাকে মই ঘুমি আছো হয় নাই সেইহে কথা কুকুৰ ফেচবুকত চাই এইবিলাক কাম কৰি আছা ঐ বস জ্বলছা নেকি তই
কি অদ্ভুত বছে এইটো হে ৰাষ্ট্ৰীয় বঁটা পাম বুলিহে মই ঘুমি আছিলো এই কিবা খটখটে আছে কোনোবা আছে নেকি ইয়াতে নাই নাচাওঁ দে ভয় লাগে কোনোবা আছে মই আগে মানুহ মাতি লওঁ ঐ বছ কোন কৰি আছা আছো নে মোৰ খাটো তলত কিবা ঘুমাইছে আছো চাই আছোন আছো সোনকালে ওলাই যাব নহ'লে সোনকালে শুনচোন কিবা আছে খাটো তলত চাই আছো সোনকালে এই ময়ো দেখা নাই কিবা আছে খাটত তো কিবা কিবি লৈছোন হাতে হাতে কিবা কিবি লৈ আছো ময়ো দেখা নাই ক'ত কি হৈছে চাৰিটা ইটা বেছিকৈ লগাই দিব ইমান কষ্ট হৈছে দেখিছা নাই কষ্ট হৈছে ইমান কষ্ট কৰিম নেকি বে আহিবাৰ পৰা কষ্ট পাই আছো মই লৈ আহক মাৰি দিম মই দাদা বান্ধিবি দেই ৰাতিতে ঘুমাই আছে তাতকে গাঁঠিটো মাৰি দেবে মই কলাৰ পৰা হৈ আছো তাৰ আঙুলিটোকে কাটি দিওঁ নেকি অহা মাহত মোৰ হিংসামণি আছে চকুটো ওলাও কথাটো কম কেনে ধৰণৰ মানুহ বে এক যদি চকু দি উলিয়াই দে ই সৰু বাচ্ছা এটা লৈ পেলাই ষ্টেচনত যাই পেলাই ভিক্ষা খুজি ফুৰিব গম পাইছা নৰা চকু উলিয়াই কি কথা কৈছে খৰি এখন কাটি দিওঁ কেচ লাগে নেকি আকৌ চোৰাহে পানীয়ে দিয়ে যাম নাই বিল্ডিঙৰ ওপৰৰ পৰা দি দিওঁ নাই আকৌ মৰি গেলি কি হব কি কৰা যায় মই এটা কথা কওঁ শুনিবি নে শুনিবি কি কৰিব লগা আছে জলদি কৰ হাতখনো বান্ধা আছে টাইমটো চাব পৰা নাই মই এঘাৰটা ইমান সময় দিব নোৱাৰো হেল্ল' ফ্ৰেণ্ডছ আমাৰ এইটো নতুন চেনেল হয় ভিডিঅ' কেনেকুৱা হৈছে আমি নাজানো যদি আপোনালোকে আমাৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি শুদ্ধ কৰিবলৈ চেষ্টা কৰিম আৰু কি কয়